হেল্ল' বন্ধুসকল, সকলোলৈ মোৰ ইউটিউব চেনেল মনজ্যোতি.com-লৈ স্বাগতম জনালোঁ। তিনিচুকীয়া জিলাৰ পানীতোলাৰ বালিজান গাঁৱত মোৰ ঘৰ আৰু আজি আমাৰ গাঁৱত দুটিকৈ শুভ অনুষ্ঠান হৈ যায়। প্ৰথমটি হ'ল এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে, আমাৰ গাঁৱত থকা অংগনবাড়ী কেন্দ্ৰটো 25 লাখ টকা ব্যয় সাপেক্ষে এতিয়া আটক ধুনীয়াকৈ আদৰ্শ অংগনবাড়ী কেন্দ্ৰলৈ ৰূপান্তৰ কৰা হয়। আৰু আজিৰ দিনটোতেই বিধায়ক পুনাকণ বৰুৱাদেৱে শুভ উদ্বোধন কৰে। আৰু ইয়াৰ লগতে আমাৰ গাঁৱত এটি বহুদিনীয়া অভাৱ আছিল। আমাৰ গাঁৱৰ যুৱক যুৱতীসকলে বিভিন্ন ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে, কিন্তু এটি স্থায়ী প্ৰেক্ষাগৃহ নথকাত আমাৰ যথেষ্টখিনি ব্যয় প্ৰত্যেক বছৰে কৰিব লগা হয়। আৰু আজি সেই অভাৱটিও আমাৰ পূৰণ হ'বলৈ গৈ আছে। 15 লাখ টকা ব্যয় সাপেক্ষে বালিজান ৰাজহুৱা প্ৰেক্ষাগৃহৰো আজি বিধায়ক শ্ৰীযুত পুনাকণ বৰুৱাদেৱে আধাৰশিলা স্থাপন কৰে। আৰু আজি দিনটো কিছু দৃশ্য আপোনালোকৰ আগত দেখুৱাব বিচাৰিছোঁ। এয়া আপোনালোকে দেখিলে আমাৰ অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী সহায়িকাসকলে ছাত্ৰ ছাত্ৰীসকলক ধুনীয়াকৈ শিক্ষাদান কৰি আছে। আৰু তেওঁলোকে খুব সুন্দৰকৈ এই কম বয়সতে ধুনীয়াকৈ ৰাইমছবিলাক মাতিব পৰা হৈছেগৈ। আৰু এয়া চাওক আপোনালোকে আটক ধুনীয়া বাথৰুম, টয়লেট খুব ধুনীয়াকৈ বনাইছে আৰু তেওঁলোকৰ পাকঘৰটো খুব সুন্দৰকৈ সাজিছে। এই অংগনবাড়ী কেন্দ্ৰটি নিৰ্মাণ কৰে আমাৰ গাঁৱৰে ঠিকাদাৰ শ্ৰীযুত গুণীন শইকীয়াদেৱে। তেখেতে খুব সুন্দৰকৈ আমাৰ এই অংগনবাড়ী গৃহটি নিৰ্মাণ কৰে। তেখেতলৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ পিছতে আজি আমাৰ সভাখন আৰম্ভ হয়। সভাখনত আমাৰ সন্মানীয় বিধায়ক মহোদয়কে প্ৰমুখ্য কৰি গুইজান শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়া শ্ৰীযুত বেদান্ত কলিতাদেৱকে আদি কৰি আৰ্কিটেক্ট হাজাম ডাঙৰীয়া আৰু ইয়াৰ লগতে আমাৰ
অংগনবাড়ী কেন্দ্ৰৰ ছুপাৰভাইজাৰ শ্ৰীযুতা চন্দনা হাজৰিকা বাইদেউ, লগতে বিভিন্ন বিভাগৰ বিষয়ববীয়া, অসম গণ পৰিষদ দলৰ কেইবাজনো বিষয়ববীয়া, বৰুৱাহোলা পঞ্চায়তৰ সমূহ অংগনবাড়ী কৰ্মী সহায়িকা, গাঁৱৰ ৰাইজ, ছাত্ৰ ছাত্ৰী আদি উপস্থিত থাকে আৰু কেইবাজনো ব্যক্তি ঘৰুৱা বক্তব্য আজি সভাখন হস্তত বৃদ্ধি কৰে আৰু বন্ধুগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ কেইগৰাকীমান ছাত্ৰ ছাত্ৰীয়ে আজি সমবেত সংগীতটো পৰিৱেশন কৰে আৰু সকলো উপস্থিত ৰাইজলৈ আজি মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰে আমাৰ ঠিকাদাৰ গুণীন শইকীয়াদেৱে। আৰু আজি দিনটোৰ কিছু মুহূৰ্ত সকলোৱে কেমেৰাত বন্দী কৰাৰ আশাত এনেদৰে বিধায়ক মহোদয়ৰ সৈতে ফটোশ্বুটত অংশগ্ৰহণ কৰিছে আৰু লগতে ময়ো আছোঁ ইয়াত। সঁচাকৈ আজি দিনটো আমাৰ বাবে স্মৰণীয় হৈ ৰ'ব। আৰু এয়া এই অংগনবাড়ী কেন্দ্ৰটিৰ কৰ্মী আৰু সহায়িকা। আৰু এতিয়া আমাৰ আজি দিনটোৰ দ্বিতীয়টি কাৰ্যসূচী ৰূপায়ণ হ'বলৈ গৈছে। এয়া ৰাতিপুৱা সময়ত আমাৰ গাঁৱৰ যুৱকসকলে আমাৰ মঞ্চটি জোখমাখ কৰাৰ কিছু দৃশ্য আৰু এয়া আমাৰ গাঁৱৰ বৰবুঢ়া, তেখেতে বন্তি প্ৰজ্বলন কৰিছে আৰু আজি আমি সঁচাকৈ খুবেই ধন্য মানিছোঁ আমাৰ শ্ৰীযুত পুনাকন বৰুৱাদেৱক। তেখেতৰ তৎপৰতাতেই আমাৰ গাঁওখনৰ উন্নতি এটি গতি লাভ কৰিছে। বিধায়ক পুনাকন বৰুৱাদেৱ আমাৰ গাঁৱৰে সন্তান আৰু তেখেতে গাঁওখনৰ বিষয়ে যথেষ্টখিনি চিন্তা কৰিছে আৰু ইয়াৰ পিছতো আমাৰ কিছুমান প্ৰকল্প আমাৰ গাঁওখনৰ বাবে তেখেতে অনাৰ কথা চিন্তা কৰি আছে। আমি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেখেতৰ এই তেখেতৰ কাৰ্যকালত এই উন্নতি যি ধাৰা আমাৰ সমষ্টিটোৰ বাবে এয়া যেন শেষত উপনীত হয় তাকে কামনা কৰোঁ আৰু গাঁওবাসী হিচাপে আমি খুবেই গৌৰৱ অনুভৱ কৰোঁ। এয়া কিছু দৃশ্য আপোনালোকলৈ আগবঢ়াইছোঁ। আশা কৰোঁ সকলোৱে চাই ভাল পাইছে। বিভিন্ন লোকৰ ওচৰত বিভিন্ন MLA মন্ত্ৰীৰ ওচৰলৈ যায়, কিন্তু কোনোদিন আমাৰ এই অনুষ্ঠানটো হৈ নুঠেগৈ। মই চেষ্টা কৰিছিলোঁ কাৰণত হৈ নুঠিলগৈ। গতিকে এইখন গাঁৱৰ যুৱক হিচাপে, এখন গাঁৱৰ ব্যক্তি হিচাপে মোৰ গাঁওখনৰ আগবঢ়াই নিয়াটো মোৰ দায়িত্ব, কৰ্তব্য। আমাৰ বালিজান গাঁৱৰ নামঘৰ জনা অবৈধ ৰূপত আছিল। মই নামঘৰলৈ আমি কিবা অনুষ্ঠান তাত এবাৰ আহিছিলোঁ, তেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কেন্দ্ৰীয় মন্ত্ৰী আছিলে, সেই মুখ্যমন্ত্ৰী নহয় তাৰ আগতে মই নামঘৰৰ পৰা সোণোৱাল ডাঙৰীয়ালৈ ফোন কৰি নামঘৰৰ বাউণ্ডৰী ৱালটো সেইকেইদিন আনিবলৈ সক্ষম হৈছোঁ। তাৰ পৰৱৰ্তী সময়ত যেতিয়া অসম দৰ্শন আঁচনি আহিল, অসম দৰ্শন আঁচনিৰ অধীনত নামঘৰবিলাকক 2.5 লাখ টকা আৰু তাতকৈ পুৰণি নামঘৰবিলাকক 10 লাখ টকাৰ অনুদানৰ সিদ্ধান্ত হৈছিল। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় জনাই আমাৰ নামঘৰ একচুৱেলি 10 লাখ নাপায়, 10 লাখটো পানীতোলা নামঘৰৰ পৰা অন্য পাব লাগে। মাননীয় মুখ্যমন্ত্ৰীৰ জৰিয়তে আমি পানীতোলা আমাৰ বালিজান গাঁৱৰ নামঘৰলৈ আমি 10 লাখ টকা আনিবলৈ সক্ষম হ'ব পাৰিলোঁ। যিটো কাম ৰাইজে নিজে শ্ৰমদান কৰি সেইটো উন্নত মানদণ্ডলৈ বনালে, সেইটো এটা বেলেগ কথা। আৰু এই গাঁৱৰ এটা প্ৰেক্ষাগৃহ, ইয়াত আমাৰ বিহু প্ৰতি বছৰে হয়, যিমানখিনি পাৰে নোৱাৰে বেলেগ কথা। আমাৰ ল'ৰাখিনি কষ্ট কৰি বিহু পাতে, খেল পাতে। আমাৰ এটা মঞ্চৰ অভাৱ আছিল, এটা মঞ্চৰ কথা আমি যোৱা বছৰে আমি কথা পাতিছিলোঁ। হাতলৈ সুযোগ অহাৰ কাৰণে আমি অসম চৰকাৰৰ আনটাইড ফাণ্ডৰ জৰিয়তে ইয়াত 5 লাখ টকা আমি মঞ্চৰ
মানে ৰাজহুৱা প্ৰেক্ষাগৃহটোৰ মূল মঞ্চখনৰ কাৰণে 5 লাখ টকা আমি আগবঢ়ালোঁ আৰু অতিৰিক্তভাৱে পুনৰ 10 লাখ টকা ইয়ালৈকে অনুমোদন ইতিমধ্যে হৈছে। 15 লাখ টকা এটা পূৰ্ণ পৰ্যায়ৰ প্ৰেক্ষাগৃহ এতিয়া হৈ উঠিব আৰু আমাৰ গাঁৱৰ যুৱকসকলে নিজে আগবাঢ়ি আহি এইটো নিৰ্মাণৰ দায়িত্বটো গ্ৰহণ কৰিছে। কোনো ঠিকাদাৰ নাই, গাঁৱৰ যুৱকসকলে নিজে দায়িত্ব লৈছে। গতিকে সকলোৱে শ্ৰমদান কৰিব। আমি নামঘৰটো যেনেকৈ হ'ল ইয়াতো শ্ৰমদান কৰি এতিয়া উন্নত মানদণ্ডৰ কাম আমি দৃষ্টান্তমূলকভাৱে গোটেই চাবুৱা সমষ্টি যাতে দাঙি ধৰিব পাৰোঁ তাৰ ব্যৱস্থাটো হ'ব। গতিকে এই কথাখিনি মই আপোনালোকক অৱগত কৰালোঁ। ভাল লাগিছে যে যুৱ সংঘৰ সকলো যুৱকসকল ওলাই আহিছে আৰু গতিকে সকলোৰে সহায় সহযোগিতা আশীৰ্বাদ কামনা কৰি মই কামভাগ শুভাৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। আৰু এইখিনিতে আমাৰ গাঁওখনক আগবঢ়াই নিবৰ কাৰণে আমি বিভিন্ন পৰিকল্পনা বা আমাৰ পঞ্চায়তক আগবঢ়াই নিবৰ কাৰণে বিভিন্ন পৰিকল্পনা আমাৰ হাতত আছে। অহা 1 নম্বৰৰ পৰা আমাৰ লক্ষ্য আছে, 1 নম্বৰৰ পৰা আমাৰ এইটো জনাইছোঁ। সকলোকে ওচৰলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু আমাৰ আপোনাৰ হাতৰ পৰাই কৰোঁ আমি যিহেতু ভিডিঅ'টি চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু মই তেনেকৈ ভিডিঅ' বনোৱাত একেবাৰে কেঁচা। আপোনালোকে ভিডিঅ'টি চাই কেনে পালে জনাব। ভুল হ'লে ভুলবোৰ শুধৰাই দিব বুলি আশা কৰিলোঁ। আৰু ভৱিষ্যতৰ দিনত এই ক্ষেত্ৰত অধিক কাম কৰাৰ মোৰ আশা আছে আৰু লাহে লাহে শিকিছোঁ। শিকাৰ আচলতে কোনো বয়স নাথাকে। চাওঁ কিমান দূৰ আগবাঢ়িব পাৰোঁ আৰু কিবা ভুল ভ্ৰান্তি হ'লে সেইখিনি হয়তো মই মোৰ দৃষ্টিত চকু নপৰিব পাৰে, মোৰ নিজৰ ভুলখিনি। সেইখিনিক আপোনালোকে আঙুলিয়াই দিলে মই নথৈ আনন্দিত হ'ম। আৰু যদি ভাল লাগে তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰিব যাতে মই বনোৱা প্ৰত্যেকটো ভিডিঅ' আপোনালোকে চাব পাৰে। আৰু ইয়াকে কৈ মোৰ আজি ভিডিঅ'টি ইমানতে সমাপ্ত কৰিলোঁ। আৰু মোৰ এই মনজ্যোতি.com নামৰ এই চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। ধন্যবাদ। গাঁওখন বালিজান বুলি চিনাকি নিদিয়ে কোনোবাই দিয়ে চিনাকি দিব নালাগে।